গাইছ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ লবৰ বাগান। আমাৰ ঘৰৰ ওচৰতে এখন লবৰ বাগান আছে, তাতে গৈ আছোঁ। স্পীড হৈছেনে কথাটো? স্পীড হৈছেনে নাই নাজানো, মই স্পীড কৰিবলৈ অলপ চেষ্টা কৰিছোঁ। আগতে মানুহে কয় বহুত শ্ল' কথা কওঁ আৰু নাহাওঁ বুলি কয় সকলোৱে। আজি অলপ হাঁহিছোঁ আৰু মানে অলপ স্পীড ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে স্পীড হৈছেনে আপোনালোকে কমেণ্ট কৰি জনাব। ব'লক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ভাবি আছিলোঁ আহিম বুলি, আজি ফাইনেলি আহিছোঁ। এতিয়াও পোৱাগৈ নাই, পাওঁগৈ গৈ পেলাই। আমি আহি পালোঁহি, সেইটো আপোনাৰ লবৰ বাগানটো পালোঁ আহি পেলাই। তাকে আমি চাই আছোঁ অলপ চলপ কেনেকুৱা বস্তুবিলাক, কেনেকুৱা গছবিলাক কেনেকুৱা ধৰণৰ বা এইখিনি কেনেকৈ কাটে এইখিনি চাই আছোঁ। চাই পেলাই মই দাদাজনৰ যিজন মালিক হয় তেখেতক বিচাৰি পোৱা নাই, তেখেতক চাই আছোঁ মই। তেখেতক পালে গোটেই বস্তুখিনি জানি ল'ম। বাগানখন আহি পালোঁ আমি, কিন্তু মানে যিজন দাদা এজন থাকে মালিকজন তেখেত নাই আজি। তেখেতে কিবা ছাৰ্ভিচ কৰে, তাতে গৈছে। এতিয়া মানে বস্তুখিনি আপোনালোকক জনাব বিশেষ নোৱাৰিম। তেতিয়া মই অলপ যিখিনি জানো সেইখিনি অলপ কৈছোঁ। এইডাল মেইন গছডাল হয়, এইডাল মানে এই এঠাবিলাক ওলাই আছে অলপ এইবিলাক এঠা হয়, এইবিলাক এঠাবিলাক লবৰবিলাক। ইয়াতে মানে তলতে এনেকুৱা বাতি পাতি দিয়ে, বাতি পাতি দি পেলাই ওপৰত এনেকৈ কাটি দিয়ে। মানে এইবিলাক এনেকৈ ঘাঁহ দি এনেকৈ দা দি কাটি দিয়ে। কাটিয়াৰ পৰা ৰসটো ওলাই এই বাতিটোত পৰি যায়। মানে বাতিটোত পৰাৰ লগে লগে এইটো এটা হৈ যায় এঠা। আৰু ইয়াৰ এঠাৰ পৰা বিভিন্ন ধৰণৰ লবৰৰ যিবিলাক বস্তু বনোৱা হয়, গোটেই বস্তুবিলাক বনোৱা হয়। সেইটোত বহুত এঠা আছে, এইবিলাক চব দেখিছে, বহুত এঠা হয়। আৰু ইয়াতে আপোনালোকৰ মানে ইয়াতে কাম কৰে তেখেতলোকে, মানে প্ৰডাকশ্যন কৰে, বস্তু প্ৰডাকশ্যন কৰে। আপোনাৰ লবৰৰ পৰা বহুত ধুনীয়া বস্তু প্ৰডাকশ্যন কৰে। আৰু তেনেকুৱা বস্তুবিলাক ইয়াতে এতিয়া মানে 3 মাহ বন্ধ থাকে। তেখেতলোকে কৈছে 3 মাহ বন্ধ থাকে বুলি কৈছে কাম। তাৰপিছত চলিব আকৌ। আপোনালোকে এইখিনিতে এইবিলাক ঘৰবিলাক দেখিছে নহয়, ঘৰবিলাকতে প্ৰডাকশ্যনৰ কাম হয়, মানে প্ৰডাকশ্যন চলে। মানে ধৰক বস্তুবিলাক বনোৱা হয়, লবাৰৰ যিবিলাক বস্তু হয় এইবিলাক বস্তুবিলাক বনোৱা হয় ইয়াতে। আপোনালোকক বিশেষ জনাব মই পৰা নাই, মানে জনাব পৰা নাই মানে কিয় তেখেতে নাই যেতিয়া বিশেষ মই ইমান আকৌ নেক্সট এদিন আহি পেলাই মই গোটেই ডিটেইলছটো ল'ম, আপোনালোকক জনাম। আৰু এইটো ভিডিঅ'ত মই বিশেষ জনাব নোৱাৰিম। আৰু আপোনালোকে এটা ধুনীয়া ভিউ এটা উপভোগ কৰক। বাগানখন বহুত ডাঙৰে হয়। ইয়াতে মোটামুটি কিমানমান গছ আছিলে, বহুত গছ আছে, বহুত ডাঙৰ। মোটামুটি 10 বিঘা মানৰ হ'ব মাটি এই বাগানখন।
বিশেষ ক'ব নোৱাৰিলোঁ আপোনালোকে বাগানখনে দেখা পালে পিছত বেলেগ এদিন আহিম গোটেই প্ৰচেছটো বুজি যাম আৰু ভিডিঅ' যদি ভাল লাগে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব ধন্যবাদ